হেল্ল' এভৰিৱান, এয়া হৈছে মোৰ প্ৰথমটো মিনি ভ্লগ। আজি ভাবিলোঁ মোৰ ৰাতিপুৱাৰ চাহ কাপেৰে মিনি ভ্লগটো আৰম্ভ কৰোঁ। আচলতে মায়ে যোৱাকালি কেইটামান কলপাতত দিয়া পিঠা দি পঠিয়াইছিল, তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। পিঠা বস্তুটো কাৰণেও ফেভৰেট নহ'ব, হয়নে নহয়? কলপাতত দিয়া পিঠাটো একেবাৰে ইউনিক পিঠা হয় আৰু এইটো সকলোৱে ভাল পায়। আৰু এয়া মোক মায়ে 4টা পিঠা দি পঠিয়াইছিল আৰু এই 4টা মই আপোনালোকক এটা খুলি দেখাইছোঁ। এয়া চাওক, ইমান ধুনীয়া হৈছে পিঠাটো। এই পিঠাটো খাবলৈ বহুত টেষ্টি হয়, হয়নে? আৰু মই এতিয়া 2টা পিঠা খুলি লৈছোঁ আৰু 2টা পিছত খাম। এয়া চাওক পিঠা 2টা। তো আপোনালোকে কোনে কোনে এইটো পিঠা ভাল পায় মোক জনাবচোন কমেণ্টত। আৰু মিনি ভ্লগটো যদি ভাল পাইছে লাইক এটা কৰি যাব, আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।